হেল্ল' গাইজ, কি খবৰ? মই আন এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে গোঁসাই বিহু। আমাৰ মানে নামঘৰত দিছে শৰাই। আকৌ আজি হেনো পতাকা উত্তোলন কৰিব নামঘৰত। চ' আমাৰ যি ৰাইজৰ মাজত আইতা হৈছে সকলোতকৈ জ্যেষ্ঠ। তো আইতাকে পতাকা উত্তোলন কৰিব দিলে। মই আৰু প্ৰাঞ্জলে আকৌ ওলাই ল'লোঁ আমাৰ জামুগুৰিৰ আইবিত, মানে তাত বিহু হৈ আছে। বিহু অলপ চাই আকৌ মই আৰু প্ৰাঞ্জলে আকৌ ওলাই ল'লোঁ নাগশংকৰ যাবলৈ, মানে নাগশংকৰত অলপমান চাই আহোঁ কিনো আয়োজন হৈছে। এতিয়া মানে দেখাম এইবাৰ আকৌ নাগশংকৰত মানুহ মজা লাগিছে। তথাপি মানে চাই ভাল পাওঁ, প্ৰত্যেক বছৰে যিহেতু যাওঁ, প্ৰত্যেক বছৰে মেলা হয়। তো এইটো শ্ৰী নাগশংকৰ দেৱালয়। আকৌ ইয়াত মেলাত মানুহ আকৌ বহুত হয় দেই, সেইকাৰণে চায়ো ভাল লাগে। তো নাগশংকৰত আহিলৈ আকৌ যদি কাছকে নাচাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন। ইয়াতে সামৰিলোঁ।